সাপে হয়তো বাধা দিছে আমাক, তথাপিতো সাপটোক আমি একো নকৰোঁ। কিবা এটা শব্দ আমি শুনিছোঁ, চাইছোঁ। শব্দ, শব্দ, শব্দ। নাই 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 লা হাওলা লা কুৱাতা ইল্লা বিল্লাহ, লা হাওলা লা কুৱাতা ইল্লা বিল্লাহ, লা হাওলা লা কুৱাতা। এই লাইট কেমেৰাটো সেইপিনে ঘূৰাকচোন, সেইপিনে জুই জ্বলি আছে দেখোন। অঁ সেয়া জুই জ্বলি আছে। ৰাকেশ কিবা হৈছে নেকি? আৰে মাত বোল নকৰা কেলে? কিবা হৈছে নেকি? মাত বোল কৰা আকৌ। কি হৈছে? আৰে এই ক'ত যোৱা ক'ত যোৱা? ক'ত যোৱা ক'ত যোৱা ক'ত যোৱা ক'ত যোৱা? ঐ নাযাওঁ, খাই দিম তই মোৰ পানী শক্তি দেখ। হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি এটা চেলেঞ্জত ৰাতি ঘৰৰ পৰা মনে মনে ওলাই আহিছোঁ। চেলেঞ্জটো এনেধৰণৰ আছে, ৰংবাজ চাৰিআলি যিটো ভয়ংকৰ জেগা আছে, অশান্তি মাৰ্কেটৰ ৰংবাজ চাৰিআলি, ইয়াৰ পৰা কমেও 4 কিলোমিটাৰমান দূৰত আছে। গতিকে সেই 4 কিলোমিটাৰ দূৰত যিটো ভয়ংকৰ জেগা যিটো আছে, সেই ভয়ংকৰ জেগাকণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মোৰ লগত মোৰ সহযোগী আছে ৰাকেশ আলী। এতিয়া সময় কেইটা বাজিছে আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। আপোনালোকে সময়টো চাওক। সময় বৰ্তমান নিশা 11:41 বাজিছে। লগতে মোৰ লগত কেমেৰা পাৰ্চন আছে ৰাজেশ আলী, মই আৰু মোৰ বন্ধু ৰাকেশ আলী। আমি তিনিওজনে ইমান ৰাতি গৈ আছোঁ, যিহেতু তাত যাওঁতে আৰু মিনিমাম আধা ঘণ্টামান সময় লাগিব। এতিয়া আমি ইয়াৰ পৰা আপোনাৰ অশান্তি মাৰ্কেট পাম। অশান্তি মাৰ্কেটৰ পৰা আৰু 2 কিলোমিটাৰ ভিতৰত গৈ ৰংবাজ চাৰিআলি যিটো জেগা আছে, যিডোখৰ ঠাই আছে, সেই ঠাইডোখৰত গৈ আমি উপস্থিত হ'ম। আৰু সেই ঠাইডোখৰৰ কাষতে আছে সেই ভয়ংকৰ জেগাখিনি। আৰু সেই ভয়ংকৰ জেগাখিনি এটা চেলেঞ্জত আপোনালোকক দেখাবলৈ আমি যত্ন কৰিম। যিডোখৰ ঠাইত আমি বৰ্তমান গৈ আছোঁ, সেই ঠাইডোখৰ আজি প্ৰায় 100-150 বছৰ আগত মৰিশালি আছিলে বুলি আমি গম পাওঁ। আৰু সেই ঠাইডোখৰ মানে আবদ্ধ কৰি ৰাখিছে, কোনো লোকক তাত প্ৰৱেশ কৰিব নিদিয়ে গাঁওবাসীয়ে। কিন্তু আমি এটা চেলেঞ্জত সেই জেগাকণত গৈ আছোঁ। আৰু এইটো শুনিছোঁ, তাৰ গাঁওবাসীয়ে আমাক জনাইছে, তাত বোলে সৰু ল'ৰা ছোৱালী বোলে ৰাতি 12টা বজাত কান্দি থাকে, গছ গছনি হিলি থাকে, ডালবিলাক ভাঙি থাকে, আৰু মানে মাজে মাজে জুই জ্বলি থাকে, বাচ্চাই কান্দে। গতিকে সেইবিলাক কথা আমি বিশ্বাসত নলৈ, অন্ধবিশ্বাস বুলি ভাবি আমি সাহসেৰে মনে মনে, গাঁওবাসী নজনাকৈ মনে মনে আমি আপোনালোকক সেই ঠাইডোখৰ দেখুৱাবলৈ আমি যত্ন কৰিম। তেন্তে ব'লক আমি ইয়াৰ পৰাই আমাৰ এই নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বহুত কষ্ট কৰি বনাইছোঁ ভিডিঅ'টো। ইমান ৰাতি নিশা প্ৰায় কিমান বাজিছিলে? 11:45 মানেই হ'ল ন? 45 হৈ গ'ল। গোটেই ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল নতুনকৈ আহিছে চেনেললৈ, সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। তেন্তে আমি ব'লক আগবাঢ়ি যাওঁ। মোৰ সহযোগী ৰাকেশ আলী আৰু ৰাজেশ আলী, আপোনালোকে আহি বাইকত বহক আৰু মই লগালগ বাইক ষ্টাৰ্ট। বৰ্তমান আমি আহি পাইছোঁহি অশান্তি মাৰ্কেটত। এই অশান্তি মাৰ্কেটৰ পৰা ৰংবাজ চাৰিআলিলৈ যিটো ৰাস্তা আছে, এই ৰাস্তাটোদি যাব লাগে। আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এই ৰাস্তাটোদি গৈ আপোনাৰ প্ৰায় 1.5-2 কিলোমিটাৰ যাব লাগিব এই ৰংবাজ চাৰিআলিলৈ, আৰু তাতেই আছে সেই ভয়ংকৰ জেগাডোখৰ। এতিয়া আহি আমি দেখিছোঁ স্থানীয় যুৱক এজন স্কুটিত বহি আছে। গতিকে তেওঁৰ পৰা আমি কিছুমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। ভাইটি, তুমি ইমান ৰাতি অকলে বহি আছা যে? মই দাদা আহি আছে, দাদাৰ কাৰণে বহি আছোঁ। দাদাই ফোন মাৰিছে, আহি আছে বোলে। জেগাডোখৰ অশান্তি মাৰ্কেট হয়নে? হয়, এইডোখৰ অশান্তি মাৰ্কেট। আপোনালোকে ক'ত যায় বা? আমি অকণমান ৰংবাজ চাৰিআলি গ'লোঁ হয়। ৰংবাজ চাৰিআলি আপোনালোকে কাৰ ঘৰত যাব? আমি কাৰো ঘৰত নাযাওঁ। তাত এডোখৰ নিষিদ্ধ ঠাই এডোখৰ আছে যে, সেই ঠাইডোখৰত যাম বুলি আমি ভাবিছোঁ। তাত আপোনালোকে নাযাব। তাত এতিয়া বৰ্তমান চাইনবোৰ্ড মৰা আছে, তাত মানুহ যাব নিষেধ আছে। তাত নিষেধাজ্ঞা জাৰি কৰিছে। আপোনালোকে ইমান ৰাতি তালৈ নাযাব। মই আপোনালোক সাজু কৰিছোঁ, আপোনালোকে য'ৰ পৰা আহিছে তালৈকে ঘূৰি যাওকগৈ। বৰ্তমান সেই ঠাইডোখৰ ওচৰতে মানুহ এঘৰ পাইছোঁ। গতিকে মানুহ ঘৰত সোমাই যাওঁ। সোমাই গৈ পিনি মানুহ ঘৰত যদি মানুহ আছে, তেওঁক বাহিৰলৈ মাতি তেওঁক সোধোঁ যে কোনডোখৰ জেগা, ভয়ংকৰ জেগাখন কোনডোখৰত আছে, সেইকণ কথা আমি সুধিবলৈ মানুহজনক বাহিৰলৈ মাতিবলৈ চেষ্টা কৰোঁ। এতিয়া সময় 12:05 হৈছে। 12:05 সেই ভয়ংকৰ জেগাকণৰ ওচৰতে মানুহ ঘৰত আহিছোঁ। আপোনালোকে সকলোৱে ঘড়ীটো চাওক, কিমানটা বাজিছে? 12টা বাজিছে। ভয়ো অলপ অলপ লাগি আছে, চাৰিওপিনে আন্ধাৰ। এই ঘৰতে খালি লাইটটো জ্বলা আছে বুলি এই ঘৰতে আমি সোমাইছোঁ। গতিকে 12:05 মানুহজনক আমি জগাবলৈ গৈ আছোঁ।
দাদা দাদা ওলাই আহকচোন অলপ ওলাই আহকচোন। স্থানীয় ব্যক্তিজনে যিখিনি কথা ক'লে আমি সেইবিলাক বিশ্বাস নকৰোঁ। গতিকে আমি যি ভয়ংকৰ জেগাখিনি আছে আমি তাত যাম আৰু তাত কি ওলায় আপোনালোকক আমি দেখুৱাম আজি। গতিকে এতিয়া আমি সেই ভয়ংকৰ জেগাৰ যিটো ৰাস্তা আছে সেই ৰাস্তা দি সোমাই গৈ আছোঁ। ৰাস্তাটো একেবাৰে ঠেক, গতিকে বাইকখন আমি ৰাস্তাতে ৰখাই পিনি আমি অলপ দূৰ খোজকাঢ়ি যাব লাগিব। মই আৰু মোৰ বন্ধু লগতে কেমেৰা পাৰ্চন এজন মোৰ বন্ধু আছে, আমি তিনিজন সেই ভয়ংকৰ জেগালৈ আমি খোজকাঢ়ি এতিয়া যাবলৈ আৰম্ভ কৰিছোঁ। আৰু তাত কি ওলায় সেই দৃশ্যটো আমি যেনেকৈ নহওক আমি দেখিবলৈ চেষ্টা কৰিম। গতিকে অন্ধবিশ্বাস কথাবিলাক আমি কেতিয়াও বিশ্বাস কৰা নাছিলোঁ, আজিও আমি বিশ্বাস নকৰোঁ। বলক আমি গৈ আছোঁ সেই জেগাকণলৈ। লাগিছে ন? চাওক পৰিৱেশটো আপোনালোক চাওক, দেখাবলৈ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চনে দেখুৱাই দিয়ক অকণমান। পৰিৱেশটো সঁচাই বহুত একদম ডেঞ্জাৰ লিখীয়া লাগিছে। আগত কি হয় নাজানো, গতিকে আহক আমাৰ লগত। সাৱধানে চা যাব দেই। আগত দেখিবলৈ পাইছোঁ জেগাবিলাক বহুত লিখীয়া লাগিছে জেগাডোখৰ দেই। বহুত আগত ডাঙৰ পুখুৰী এটা আছে, চাব শব্দ হৈ আছে কিন্তু দেই, কিবা কিবি শব্দ হৈ আছে চাব গাইজ, কিবা কিবি শব্দ হৈ আছে দেই। গোটেই আন্ধাৰ, এই পুখুৰী আছে আগত চাই লওক আশে পাশে ঘৰো নাই দেখোন ইয়াত। ইমান দূৰলৈ আমি সোমাই আহিছোঁ। মানুহ ইমান সত্য, এজন মানুহে যেনে তেনে খোজকাঢ়ি যাব পাৰে ৰাস্তাটো দেই। চাব দেই, জেগাটো পাইছোঁহে, অলপ দূৰ আছে। মেকুৰী এটা ধৰিলে, মেকুৰী। বৰ্তমান আমি সেই ভয়ংকৰ জেগা ঠাইডোখৰত আহি আমি উপস্থিত হৈছোঁ। আমি লাহে লাহে খোজকাঢ়ি আগবাঢ়ি এই ভয়ংকৰ জেগাডোখৰ আপোনালোকক দেখাবলৈ যত্ন কৰিম। এই জেগাকণত আমি শুনিছোঁ আজি বহুত বছৰ আগত মৰিশালি আছিলে, কবৰস্থান আছিলে। ইয়াত বহুত কিবাকিবি ওলায়, ৰাতি কান্দে, সৰু ল'ৰা ছোৱালী ওলায়, ৰাতি ওলাই পিনি খেলি থাকে আৰু বহুত কিবাকিবি ওলায়। গতিকে সেই ক'ত ওলায় সেইখিনি ঠাই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। মোৰ লগত আছে মোৰ বন্ধু ৰাকেশ আৰু এজন আছে কেমেৰা পাৰ্চন। তেখেতে কেমেৰা কৰিব আৰু আমি আগবাঢ়ি লাইট মাৰি আমি গৈ থাকিম সেই জেগাডোখৰ দি। লাহে লাহে যাবা দেই, লাহে লাহে যাবা। কিবা এটা দেখিছোঁ, এইফালে যাব নোৱাৰি, এইফালে সাপ এটা আছে। সাপ আছে। সাপটো নামাৰিবা, গুচি আহা। সাপে হয়তো বাধা দিছে আমাক, তথাপিতো সাপটোক আমি একো নকৰোঁ। ব'লা লাহে লাহে আগবাঢ়ি যাওঁ। ব'লা আগবাঢ়ি আমি গৈ থাকোঁ। চাৰিওপিনে গোটেই আন্ধাৰ, ঠাণ্ডা লাগিছে দেখোন। ভয় নাখাবা, একো নহয়। গতিকে মই লগত আছোঁ না, লগতে মোৰ কেমেৰা পাৰ্চনো মোৰ লগত আছে। গতিকে কিয় ভয় খাব লাগে, আমি তিনিজনহে আহিছোঁ। গতিকে ভয় খাব নালাগে। ইমান নিজান, চাৰিওপিনে আন্ধাৰ, সঁচাকৈ কিবা ৰ'ব কিবা এটা দেখিছোঁ। এইটো মেইন ঠাই নেকি, জেৰুৱা মাৰি থৈ দিছে, মানুহ যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে বা বেলেগ সেই মেইন ঠাই নেকি, কিবা জীৱ জন্তু যাতে ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, সেইটো কাৰণে জেৰুৱা মাৰি থৈ দিছে নেকি। চাৰিওফালে অকল হাবি আন্ধাৰ, ডাঙৰ পুখুৰীৰ নিচিনা দেখা গৈছে দেখোন, অকল পানী। ভয় নাখাবা দেই, কিন্তু তিনিজন আছে। গাটো বেছি ঠাণ্ডা লাগিছে দেখোন। ভয় নাখাবা হা, একো নহয়, ভয় নাখাবা, একো নহয়। এইডোখৰ ঠায়ে আগতে কবৰস্থান মৰিশালিয়ে বহুত গছ গছনি একদম আছিলে। এতিয়া অলপ গছ গছনি কমিছে। গতিকে আমি এটা ওখ ঠাইত আহি আমি ৰখিছোঁ, আমি চাইছোঁ। নাই শব্দ ওলাইছে, কিন্তু ভয় নাখাবা দেই, ভয় নাখাবা। মনে চোৱা কিবা ওলাই নেকি, মনে চোৱা, ভয় নাখাবা। কিবা এটা শব্দ হৈছিলে দেই, ভয় নাখাবা। কিন্তু অলপ আগত শব্দ হৈছিলে, আমি মনে থাকি আমি চাওঁ দেই, ভয় নাখাবা। শব্দ হৈছিলে ন? ইয়াতে শব্দ হৈছিলে কিন্তু দেই। লাহে লাহে দেই, ওচৰলৈ যাব নালাগে, কিন্তু লাহে লাহে চোৱা। শব্দ এটা শুনা পাইছিলোঁ। এয়া শব্দ হৈছে দেই, চাব দেই। শব্দ এটা
গছ লৰি আছে গছ লৰি আছে গছ লৰি আছে নাই নাই ভয় খাব নালাগে ভয় খাব নালাগে বাৰু ভয় খাব নালাগে কেমেৰা পাৰ্চনে দেখাবলৈ যত্ন কৰিছোঁ ইয়াত শব্দ হৈ আছে ইয়াতে শব্দ হৈছে লৰি আছে ইয়াত শব্দ হৈ আছে দেই শব্দ হৈ আছে কিন্তু শব্দ হৈ আছে শব্দ হৈ আছে শব্দ হৈ আছে لا حول ولا قوة إلا بالله لا حول ولا قوة إلا بالله لا حول ولا قوة إلا بالله লৰি আছে কি হ'ব আজি ঠিক নাই কিন্তু লৰি আছে لا حول ولا قوة إلا بالله এইপিনে লৰি আছে لا حول ولا قوة إلا بالله লৰি আছে এইপিনে লৰি আছে বসা বাৰু حول ولا قوة إلا بالله ব্লকটো বন্ধ কৰিব ভাল হ'ব নেকি দাদা নাই নাই হাওক কৰা কেলে ইমান হেৰি হ'ব নালাগে হাওক কৰা গাটো কিবা ইমান ভাঙি নপৰিবা ইমান ভয় নাখাবা ইমান ভয় খাব নালাগে হাওক কৰিব লাগিব হাওক কৰিব লাগিব আৰে ইমান ভয় কৰিলে কেনেকৈ হ'ব لا حول ولا قوة إلا بالله অলপ ডিষ্টাৰ্ব দিবই অলপ لا حول ولا قوة إلا بالله গাটো বহুত ঠাণ্ডা ঠাণ্ডা লাগিছে দাদা তুমি ভয় নাখাবা না মই আছো গা নোমবোৰ কিবা মোৰ লগত কেমেৰা পাৰ্চন আছে কিয় ভয় কৰি আছা তুমি মনক সাহস কৰা জেগাটো মনক শক্তিশালী কৰা পাইছো শক্তিশালী কৰা নিজে ভাল হ'ব নেকি শক্তিশালী কৰা নাই আহিছো যদি গোটেই বস্তুখিনি দেখুৱাই যাম আমি কিয় আধৰুৱাত এৰি গুচি যাম তুমি সাহস কৰা তুমি আমাৰ লগত থাকা লগতে আৰু এজন আছে না তুমি লগত থাকা তুমি কিয় ভয় কৰি আছা তুমি ভয় নাখাবা গতিকে আমি গা নোমবোৰ কেনেকৈ ঠিক হৈ গৈছে একো নহয় এনেকুৱা অলপ ঠাণ্ডা হৈছে বাৰু একো নহয় তুমি সাহস কৰা একো নহয় অলপ শব্দ হৈছে বাৰু শব্দ হৈ আছে বাবিলাক কোনোবাই জোকাৰি ফুৰিছে গতিকে সেইবোৰ চাই তুমি ভয় নকৰিবা আমি দুজন অকলে হ'লে বেলেগ কথা হৈছে অলপ শব্দ হৈছে আপোনালোকে চাইছে আপোনালোকে শুনিব পাৰিছে বাবিলাক লৰি আছে বাগজবিলাক লৰি আছে শব্দ হৈ আছে গতিকে তথাপিতো আমি আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰি আছোঁ এই ভয়ংকৰ জেগাখিনি আপোনালোকে চাই থাকক গতিকে আৰু তুমি ৰাকেশ তুমি কেতিয়াও ভয় নকৰিবা আমি তোমাৰ লগত আছোঁ মই আছোঁ মোৰ পাৰ্চন আছে শব্দ বেছি দি আছে আমি অলপ আগলৈ যাওঁ তাত হয়তো মানে ইমান শব্দ নাই আগত গৈ আমি চাওঁচোন ব'লাচোন কি হয় কিবা এটা দেখা পাইছে এইটো বগা দেখোন খোজকাঢ়িছে দেখোন হ'ব আহক ন পিছে পিছে যাবলৈ আমি পিছে যাবলৈ চেষ্টা কৰোঁচোন ব'লাচোন ক'ত যায় যাব নালাগে নেকি ব'লক অঁ ইয়াতেতো আছিলে না এইটোৱে আছিলে লাহে লাহে চোৱাচোন অঁ ইয়াতে বহি আছিলে শব্দবিলাক বহুত হৈ আছে দেই ভাগৰ লাগিছে অকণ বহি লওঁ নেকি ভয় খাইছা নি তুমি নাই অকণ বহি লওঁ অঁ হ'ব অলপ জীয়াই লোৱা বাৰু অলপ জীয়াই লোৱা কিবা হৈছে নি তোমাৰ কি চাম কিবা এটা শব্দ হৈছে একো নহয় কিবা এটা শব্দ হৈছে গছবিলাক লৰিছে বাগজবিলাক লৰি আছে একো নহয় তোমাৰ সাহস কৰা কিবা হৈছে নি তোমাৰ ৰাকেশ কিবা হৈছে নেকি আৰে মাতবোল নকৰা কেলে কিবা হৈছে নি মাতবোল কৰা আকৌ কি হৈছে আৰে কি হৈছে নো তোমাৰ এই কি হৈছে আৰে মাত কৰা আকৌ মাত কৰা এনেকৈ চাই আছা কেলে ইমান সময় দেখোন ঠিকে আছিলা তুমি হে এনেকৈ কিয় চাইছা মুখেদি মাত কৰা আকৌ কি হৈছে তোমাৰ অঁ গোটেই শৰীৰটো ঠাণ্ডা হৈ গ'ল দেখোন কিবা হৈছে নি মুখেদি মাত কৰা আকৌ মাতা আকৌ মুখেদি অঁ কি হৈছে এতিয়া কি কৰোঁ বাৰু আমি দুজনে কি কৰোঁ তিনিজনে একেলগে আহিছিলোঁ এতিয়া কি কৰিম বাৰু কিবা এটা কওক ওজৰলৈ ফোন কৰক হে এই লাইট কেমেৰাটো সেইপিনে ঘূৰাকচোন সেইপিনে জুই জ্বলি আছে দেখোন অঁ সেয়ে জুই জ্বলি আছে গোটেই আন্ধাৰ চাৰিওপিনে তাত কিয় জুই জ্বলি আছে কোনো মানুহ নাই দেখোন কি হ'ব এতিয়া মোৰো অলপ ভয় লাগি আছে দেখোন শব্দ দি আছে কিবা এটা ফোন কৰক হেল্ল' জনাব আসসালামু আলাইকুম জনাব আপুনি ঘৰতে আছেনে অঁ মই আপোনালোকৰ এই ভয়ংকৰ জেগা এখনত আহিছিলোঁ ব্লগ এটা বনাবলৈ আমি তিনিজন আহিছিলোঁ পাৰ্টনাৰ মোৰ সহযোগী এজন পাৰ্টনাৰ ৰাকেশৰ অৱস্থা বহুত চিৰিয়াছ গতিকে আপুনি কাইণ্ডলি অলপ আহিব পাৰিবনে অলপ সহায় কৰিবলৈ তাৰ অৱস্থা বহুত বেয়া হৈ আছে মানে আপুনি অলপ আহকচোন ব্লগ এটা বনাব আহিছিলোঁ গতিকে তেওঁ বহুত চিৰিয়াছ আপুনি অলপ আহক না পটাপট আহক না তাৰ পটককৈ জানো কি হৈ গ'ল একেলগতে আছিলোঁ গাটো ঠাণ্ডা হৈ আহিছে সোনকালে আহক দেই আমি ইয়াতে আছোঁ আপুনি অলপ সোনকালে আহক পটাপট গুচি আহক আপুনি অলপ তাক ধৰি পিনি মোক কান্ধত উঠাই দিয়ক তাক ধৰি পিনি অলপ ৰাস্তা কাষলৈ ভাল জেগা এখনলৈ লৈ যাওক যিহেতু সি একো মাত মাতিব পৰা নাই না আপুনি অলপ ধৰি দিয়ক লাইটটো ধৰক আপুনি লাহে লাহে আহা জোনাপ আহি আছে বাৰু আমি ৰাস্তাটোত
ৰাকেশক বহাই লওঁ ধুনীয়াকৈ ইয়াতে বহাওক এই ক'ত যোৱা তুমি ধৈৰ্য ধৰা জোনাব আহি আছে তুমি ধৈৰ্য ধৰা জোনাব আহি আছে ৰ'বা জোনাব আহি আছে আৰে কি কৰিছা একো নহয় তুমি অলপ ধৈৰ্য ধৰা তুমি অলপ সাহস কৰা জোনাব আহি আছে ৰ'বা জোনাব আহি আছে ৰ'বা এতিয়া কি কৰোঁ বাৰু আমি দুজনে অলপ চাওঁ নি বাৰু চেষ্টা কৰি চাওক কিবা এটা আমি চেষ্টা কৰি অলপ চাব লাগিছিলে নহয় জোনাব অহা দেৰি কৰি আছে হে লাহে লাহে সি চিৰিয়াছ হৈ গৈ আছে গোটেই শৰীৰ ঠাণ্ডা হৈ গৈছে দেখোন কি হ'ব কিবা এটা চেষ্টা কৰক কিবা এটা চেষ্টা কৰি চাওঁচোন বাৰু আমি কিবা এটা ভয়ো লাগি আছে কি কৰোঁ এতিয়া জোনাবো ইমান দেৰি কৰি আছে জোনাব কিয় এতিয়ালৈকে আহি পোৱা নাই হে জোনাবক আকৌ এটা ফোন মাৰিব লাগিছিলে নেকি জোনাব ক'ত আহি পাইছে এই ক'ত যোৱা বোলা জোনাব আহি আছে আৰে জোনাব আহি আছে ৰ'বা জোনাব আহি আছে বহুত শক্তি তুমি অলপ ধৰা বহুত শক্তি নোৱাৰিছোঁ তাক হেঁচা মাৰি ধৰি থাকা তাক হেঁচা মাৰি ধৰি থাকিব লাগিব দেই মই অকলে নোৱাৰিছোঁ তাৰ বহুত শক্তি হৈ গ'ল আগতকৈ দুগুণ শক্তি বাঢ়ি গ'ল তাৰ জোনাবো ইমান দেৰি কৰি আছে জোনাব সোনকালে নাহে কেলৈ হে তুমি এবাৰ আকৌ ফোন লগোৱা তুমি ফোন লগোৱা কোৱা বহুত চিৰিয়াছ বুলি কোৱা বহুত চিৰিয়াছ ধৈৰ্য ধৰা ৰ'বা জোনাব আহি আছে জোনাব আহি পাই গ'ল ৰ'বা কি হৈছে তোমাৰ জোনাব আহি আহিছে জোনাব ব্লগজনে আপোনাক এইটো কাৰণে ফোন কৰিছিলোঁ চাওকচোন কি হ'ল আমি ইয়াত ব্লগ আহিছিলোঁ ক'ত গৈছিলা এই ইয়াতে আহিছিলোঁ ব্লগ এটা বনাব আহিছিলোঁ আমি তিনিজন গতিকে কিবা এটা ওলাইছিলে ওলোৱাৰ পিছত মানে এনেকুৱা হৈ গ'ল মানে ইয়াততো তোমালোকে আহিব নালাগে নিষিদ্ধ এলেকা পঢ়া শুনা ল'ৰা হয় তোমালোকে জানিব লাগে পঢ়িব লাগে আমি ইমান গম পোৱা নাছিলোঁ মানে আচ্ছা ঠিক আছে এতিয়াতো ইয়াক চাব লাগিব অলপ সোনকালে চাই দিয়ক না বহুত দেৰি হ'ল কিন্তু আপোনাক ফোন মৰা বহুত দেৰি হ'ল কি নাম ইয়াৰ অলপ সোনকালে চাই দিয়ক কি নাম ইয়াৰ নাম ৰাকেশ তই যাবি নে নাজানো এইটো তই ধৰ নহ'লে তোৰ গাত লম্বি যাবই তোক এতিয়া পানী মাৰিম তই যাবি নে নাযাৱ যাবি নে নাযাৱ যাবি নে নাযাৱ যাবি নে নাযাৱ শয়তান তোৰ নাম কি তই ক'ৰ পৰা আহিছ কিয় আহিলি মোক এটি ডিষ্টাৰ্ব তোৰ কৰিলে নাম কি গজবালি তই যাবি নে নাযাৱ ৰ তোক এতিয়াই পানী দি আছো তোক মই যাবি নে নাযাৱ যাবি নে নাযাৱ তই মোৰ পানীৰ শক্তি দেখা নাই যা বুলি কৈছো তই মোৰ পানীৰ শক্তি নাজান তই যাবি নে নাযাৱ যাবি নে নাযাৱ যাবি নে নাযাৱ ৰ তোক আৰু এবাৰ পানী মাৰিব লাগিব ৰ তই যাবি নে নাযাৱ যাবি নে নাযাৱ তই মোৰ পানীৰ শক্তি নাজান যাবি নে নাযাৱ যা গছৰ ডাল এটা ভাঙি থৈ যা গছৰ ডাল এটা ভাঙি থৈ যা গ'ল ৰাকেশ অঁ ভাল পাইছে অলপ ভাল পাইছে ব'লা আমি লাহে লাহে উঠি ইয়াৰ পৰা যোৱাটো ভাল হ'ব আমি ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব ব'লা লাহে লাহে উঠা মই ধৰিছোঁ বাৰু তুমি টেনশ্যন নল'বা ব'লা আমি লাহে লাহে গৈ থাকোঁ ব'লা মই ধৰিছোঁ বাৰু লাহে লাহে যোৱা চশমাই দিছোঁ লাহে লাহে ব'লা কিবা হৈছিলে নে নাই একো হোৱা নাই অকণমান অসুস্থ হৈ পৰিছিলা কিয় জানো তুমি গাটো ভাগৰ যেন পাইছোঁ অঁ অলপ অসুস্থ হৈ পৰিছিলা ব'লা এতিয়া একো নাপাতো ঘৰত গৈ পিনে আমি কথা পাতিম ব'লা এইবিলাক কথা একো নাভাবিবা মনত কিবা এটা ভোক লাগিছে ব'লা ঘৰত গৈ খাম এতিয়াতো ৰাস্তাটো দোকান খোলা পোৱা নাযায় ঘৰত গৈ আমি খামগৈ ব'লা একেলগে লাহে লাহে খোজকাঢ়া 12টা বজাতে আহিছিলোঁ ব্লগটো বনাবলৈ গতিকে মোৰ সহযোগী ৰাকেশৰ অচানক কি হৈছিলে ময়ো ধৰিব পৰা নাই কিন্তু বহুত সিৰিয়াছ আছিলে বহুত ভয় খাইছিলোঁ আমি কিন্তু জোনাবজনক মতাৰ পিছত জোনাবজনে কিবা জৰা ফুকা কৰাৰ পিছত পানী অলপ ছটিয়াই মোৰ বন্ধু ৰাকেশক সুস্থ কৰিলে গতিকে এতিয়া মনটো অলপ ভাল লাগিছে বন্ধুসকল আপোনালোকক আমি চ্যালেঞ্জ কৰি আহিও ব্লগটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী যেহেতু আপোনালোকে ভিডিঅ'টোত আমাৰ পৰিস্থিতি দেখিলেই লগতে আমাৰ অনুৰোধ আপোনালোকৰ প্ৰতি এই নতুন SR TV চেনেলটোক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন